চাব ভিডিঅ' বাই বাই। আৰু সকলোকে ৱেলকাম টু শিৱসাগৰ। আহিলে শিৱসাগৰ ভাল লাগিল আৰু আমি অলপ খাবলৈ সোমালোঁ এখন ৰেষ্টুৰেণ্টত গৈ মানে আগতীয়াকৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই বৰ্তমান শিৱসাগৰত উপস্থিত আছোঁ, শিৱসাগৰৰ ৰংপুৰত। মই তলাতল ঘৰলৈ আহিছোঁ আজি। ইতিহাস প্ৰসিদ্ধ আহোম যুগৰ স্থাপত্যৰ অন্য এক নিদৰ্শন হৈছে তলাতল ঘৰ। তলাতল ঘৰ এটা ৰাজমহল হয়, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বনোৱা ৰহস্যময় এটা ৰাজমহল। ইয়াৰ ভিতৰলৈ সোমালে বোলে মানুহ ওলাবও নোৱাৰে, গতিকে মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। আজি মই শিৱসাগৰ আহিছোঁ তলাতল ঘৰলৈ, গতিকে ব'লক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, স্কিপ নকৰিব, শেষলৈকে চাব। ব'লক এতিয়া আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। তোৰ ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চাওঁ আহক কাক লগ পালোঁ। মোৰ এজন জনপ্ৰিয় ইউটিউবাৰ হয়, পূৰ্বাঞ্চল চেনেলটোৰ ভাস্কৰ দাক লগ পালোঁ। তেখেতে আমাক বিহুৰ শুভেচ্ছা দিলে, লগতে আপোনালোককো দিছে বিহুৰ শুভেচ্ছা। আহকচোন শুনো তেখেতে কি ক'লে। সকলোৱে চিনি পায় পূৰ্বাঞ্চল চেনেলৰ তেখেতে গৰাকী, আমি ভিডিঅ' বহুত ভাল পাওঁ তেখেতক। প্ৰথম কথা নমস্কাৰ আৰু সকলোকে ৱেলকাম টু শিৱসাগৰ। আহিলে শিৱসাগৰ ভাল লাগিল আৰু আমি অলপ খাবলৈ সোমালোঁ এখন ৰেষ্টুৰেণ্টত, গতিকে লগ পালোঁ। এটাই ক'ম যে তেখেতৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা, প্ৰথম কথা ছাবস্ক্ৰাইব কৰক। যদি ছাবস্ক্ৰাইব কৰি থৈছে, সদায় ভিউজটো দি মানে ভিডিঅ'টো চাই এখেতক উৎসাহিত কৰক। থেংক ইউ। আৰু এওঁৰ চেনেলৰ মাধ্যমতে মানে আগতীয়াকৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে থাকিলে আপোনাৰ ঘৰ ইয়াতে নহয়? ইয়াৰ পৰা মানে একদম নাকৰ পোনে পোনে 3 কিলোমিটাৰ, নদীখন পাৰ হ'ব লাগিব। বাকী ভালে আছে? একদম ভাল আছে, চব একদম মানে ঠিকে আছে। ভিডিঅ' চিডিঅ' পাই থাকিম বুলি আশা কৰিলোঁ। নিশ্চয় পাম। ঠিক আছে, থেংক ইউ। চাব ভিডিঅ'। বাই বাই। এতিয়া আমি ইয়াতে টিকটটো লৈ লওঁ। ইয়াত এটা ডাঙৰ প্ৰব্লেম হৈছে কি, ইয়াত স্কেনাৰহে কাম কৰিব, ইয়াত কেছ দিলে নহ'ব আজিকালি। কেছটো ইয়াত এলাও নাই। লৈ ল'লোঁ টিকট। এতিয়া আমি সোমাই যাম। গৰু আহিছিলে এয়া চাবলৈ, তলাতল ঘৰ চাবলৈ গৰু আহিছে, গতিকে এয়া সোমাই আহিছোঁ। পৰিৱেশটো সুন্দৰ, দেখিছে ধুনীয়াকৈ ঘাঁহ চাহ গজি আছে একদম সুন্দৰ ৰূপে, বৰ ধুনীয়া এটা পৰিৱেশ। এইটো আমাৰ আগত আছে তলাতল ঘৰ, ইতিহাস প্ৰসিদ্ধ ৰাজেশ্বৰ সিংহই বনোৱা এইটো তলাতল ঘৰ। এটা অদ্ভুত ঘৰ, য'ত আগতে নেকি মানে য'ত সোমালে আগতে মানুহ হেৰাই গৈছিলে। অৱশ্যে এতিয়া তেনেকুৱা সুৰংগ এটাও নাই বাৰু, এতিয়া জাষ্ট ওপৰৰ আৱৰণটোহে আছে আৰু। গতিকে সোমাই যাওঁ ব'লক। এইবিলাক দেখিছে কি ধুনীয়া কাটিঙত ষ্টাইলিছ গুহা টাইপ বনাই থৈছে ঘৰবিলাক। দৰ্জাবিলাক দেখিছে নে কিমান সুন্দৰ। সকলোৱে দেখিছে, মই আগতেও আহিছোঁ ইয়ালৈ এবাৰ, কিন্তু এতিয়া আমি ভিডিঅ' বনাম বুলি আহিছোঁ ইয়ালৈ, আপোনালোককো দেখুৱাওঁ বোলো। প্ৰায় দেখিছে যদিও আৰু মোৰ ফালৰ পৰা এটা ভিডিঅ' দিম বুলি ভাবিছিলোঁ, গতিকে আহিলোঁ আৰু শিৱসাগৰ। এয়া দেখিছেনে দৰ্জাবিলাক বৰ সাংঘাতিক ধৰণে বনোৱা। আচলতে এইবিলাক চবেই জানে যে এইবিলাক কোনো চিমেণ্ট বালি ব্যৱহাৰ কৰা নাই, ইটাটো সম্পূৰ্ণ বেলেগ। ইয়াৰ দৰ্জাবিলাক এটা বিশেষত্ব আছে যে কি, মূৰটো তললৈ কৰিহে যাব পাৰে, মানে যিমান ওখ বা কিমান চাপৰ মানুহ নহওক কিয়, ইমান মানে মানুহে ইয়াত থিয় হৈ যাব নোৱাৰে কেতিয়াও। এই কথাটো হেনো যিহেতু এইটো ৰাজমহল আছিলে, ৰজাই বনোৱা, ৰজাৰ ঘৰ, গতিকে মূৰ দোৱাই পেলাই সোমাবৰ কাৰণে হেনো এই ঘৰবোৰৰ দৰ্জাবিলাক এনেদৰে বনোৱা হৈছিল। এইবিলাক আগৰ দিনৰ কিবা ইয়াত মই ভিতৰত আছোঁ, একো দেখা নাপায় ভালকৈ, একেবাৰে আন্ধাৰ, ফুটেজ ভাল নাহে। কিন্তু এতিয়া এইটো হৈছে সুৰংগ, ভিতৰৰ ওপৰ মহলৰ এইটো যিটো সুৰংগ আছে, সেইটো দেখিছে নেকি ধুনীয়াকৈ কিবা নিদৰ্শন স্থাপত্যৰ ভাস্কৰ্যৰ নেকি একো নাজানো, কাটি থোৱা আছে। ইয়াত কিবা আগতে ৰজাদিনৰ চাগে কিবা আছিলে ইয়াত। ফালে প্ৰায় দৰ্জাবিলাক একেই দেখিবলৈ। ইয়াত সোমালে আগতে মানুহ বহুত হেৰাইছেও বোলে, কোৱা শুনিছোঁ। বৰ্তমান তেনেকুৱা সুৰংগবোৰ নাই বাৰু। তোৰ ৰ'ব আমি এতিয়া তলত আছিলোঁ, এতিয়া ওপৰলৈ উঠি যাম, ওপৰ মহললৈ। এতিয়া ওপৰলৈ উঠি গৈ ওপৰত দেখুৱামগৈ ওপৰত কি আছে কি নাই। ওপৰৰ পৰা ভিউটো চাব, ইমান ধুনীয়া লাগে।
এওঁলোক বোলে ইংলেণ্ডৰ পৰা আহিছে, ইংলেণ্ডৰ পৰা ইয়াত তলাতল ঘৰ চাবলৈ আহিছে। ইয়াৰ পৰা গোটেই তলাতল ঘৰৰ পৰিৱেশটো চাওক। মোৰ পিছফালে মই বৰ্তমান তলাতল ঘৰ এইটো কি হয় নাজানো, ইয়াত বৰ্তমান উঠি আছোঁ। ইয়াৰ পৰা গোটেই এইটো হৈছে মোৰ বেকগ্ৰাউণ্ডটোত তলাতল ঘৰটো সৰুটো হৈছে জিলিকি আছে। এইটো কিবা বাথৰুমৰ নিচিনা এটা নেট বনাই থোৱা আছে সুন্দৰকৈ। পিছফালে এইটো পুখুৰী হয়। তো এতিয়া তলাতল ঘৰৰ ভিতৰৰ পৰাই আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। যদি চাই ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটোক। তো আজিলৈ বাই বাই।